আছো অৰুণাচল প্ৰদেশৰ নামচাই টকচিতা ৰিজৰ্টত। প্ৰকৃতিৰ দান, ইমান ধুনীয়া এখন নদী, তাৰ মাজত এখন খুব কম খৰচত ৰিজৰ্ট বনাই থৈছে। অৰুণাচল প্ৰদেশত কেইবাখনো এনেকুৱা ধৰণৰ ৰিজৰ্ট আছে। আপোনালোকে এবাৰ পৰিৱেশটো চাওক, ইমান ধুনীয়া। য'ত আমি গুৱাহাটী বা দিল্লী হওক, একলেণ্ড, ডিমলেণ্ড, য'ত আমাৰ ছামাৰ ভেকেশ্যনত ল'ৰা ছোৱালীবোৰ তালৈ যায়, কিন্তু এটা নিৰ্দিষ্ট পৰিৱেশত একেখিনি পানীৰ মাজতে ল'ৰা ছোৱালীখিনি সাঁতুৰিবলগীয়া হয়। আৰু য'ত আমাৰ যি এণ্ট্ৰি ফিজ লয় একলেণ্ড বা ডিমলেণ্ডত যথেষ্ট পৰিমাণে বেছি, কিন্তু ইয়াত প্ৰকৃতিৰ সুন্দৰ পৰিৱেশত এই টকচিতা ৰিজৰ্টত মাত্ৰ 50 টকা দি আপোনালোকে ইয়াত এণ্ট্ৰি হ'ল আৰু এখন সুন্দৰ বুৱতী নদীৰ মাজত আপোনালোকে একলেণ্ড বা ডিমলেণ্ডৰ যি মজা সেইটো উপভোগ কৰিব পাৰে। ইমান ধুনীয়াকৈ আহি সকলোৱে আনন্দ উপভোগ কৰিছে। সঁচাকৈ আপোনালোকে অৰুণাচল প্ৰদেশ আহক, এনেকুৱা ধুনীয়া ৰিজৰ্টবিলাকলৈ আহক। টকচিতা আছে, টুংটাও আছে। আজি আমি এই প্ৰকৃতিৰ মাজত ইমান ধুনীয়া এখন নদীত বুৱতী পানীত আমি সাঁতুৰি আছোঁ। থেংক ইউ।